আমাৰ জুবিন দা ঢুকাইছিলে ছেপ্টেম্বৰ মাহৰ 19 তাৰিখে 2025 আৰু অহাকালি জানুৱাৰী মাহৰ 19 তাৰিখ 2026 সম্পূৰ্ণ কাইলৈ জুবিন দাই আমাৰ 4টা মাহ অতিক্ৰম কৰিব। আৰু অতিকৈ দুখৰ কথা, আজি 4 মাহে আমাৰ পৃথিৱীখন উকা হৈ ৰৈ আছে। জুবিন দাৰ ঠাইত সকলোৱে জুবিন দাৰ উপস্থিতি কামনা কৰি আশাৰে বাট চাই আছোঁ। এদিন এদিনকৈ সময় উকলি গৈ আছে। জুবিন দা হেৰাই গ'ল ক'ত? এতিয়ালৈকে নাই অহা আমাৰ জুবিন দা। সঁচাকৈ বহুত দুখৰ কথা। এতিয়ালৈকে জুবিন দাৰ কোনো ন্যায় নাই। নাজানো কি হ'ব। চৰকাৰ আদালতে কি সিদ্ধান্ত লয়, কিন্তু এটা সত্য কথা, সত্যৰ সদায় জয়। জুবিন দাই ন্যায় পাবই লাগিব আৰু আমাৰ জুবিন দাৰ ন্যায় হ'বই লাগিব। সেই অঘোৰ কেইজনক ভগৱানে তাৰ উচিত শাস্তি দিবই, অঘোৰ বধ হ'বই লাগিব। সঁচাকৈয়ে গৰিমা বৌ যিদৰে কৈছে, অঘোৰ বধ হ'বই লাগিব আৰু অঘোৰ বধ হ'বই। জয় জুবিন দা। তোমাৰ প্ৰতীক্ষাত আজীৱন আমি। জয় জুবিন দা।